ৱেলকাম টু ধুনুৰ লিখনি। ধুনুৰ লিখনি শুনিবলৈ এই পেজটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব। হেল্ল' এভৰিৱান, সকলো কুশলে আছেনে? আশা কৰোঁ সকলোৰে ভালেই। সঁচাকৈ বহুত দুখ লাগে যেতিয়া আপোনজনৰ ওপৰত থকা বিশ্বাস আৰু মৰম ভাল পোৱাবোৰ লাহে লাহে কমিবলৈ ধৰে। নিজৰ মনৰ মাজত লুকাই থকা আপোনজনেই যদি মনৰ দুখবোৰ বুজি নাপায়, মনৰ হেঁপাহবোৰ যদি বুজি নাপায়, তেন্তে বুজিবনো কোনে? আপোনজনৰ মৰম ভাল পোৱাবোৰ সদায় পাওঁ আৰু বিশ্বাসবোৰ সদায় দিয়ে বাবে হয়তো জীয়াই থকাৰ সাহস বাঢ়ে। কিন্তু হঠাৎ যেতিয়া আপোনজনক সলনি হোৱা দেখোঁ, কথা পতাৰ মাত, ভাষাৰ সুৰবিলাক যেতিয়া আনৰ লাগে, তেতিয়ানো কাৰ ভাল লাগিব? জীৱনত জীয়াই থকাৰ সাহস মাথো তুমিয়েই দিছিলা। বিষাদেৰে ভৰপূৰ বেদনাৰ প্লাৱনেৰে, চকুত চকুপানীৰে সৃষ্টি কৰা এখন অক্লান্ত সাগৰত সাঁতুৰি সাঁতুৰি পাৰ বিচাৰি নোপোৱা সেই অকলশৰীয়াজনেই মই, য'ত তোমাৰ জীৱনৰ অধিকাৰ পাইছিলোঁ। ইমান বিশ্বাস, ইমান মৰম ভাল পোৱা দিয়াৰ পাছতো যেতিয়া মনত ভুল ধাৰণা এটি লৈ সম্পৰ্ক কৰি থাকা, তেন্তে তেনেকুৱা সম্পৰ্ক ৰাখি কিবা প্ৰয়োজন আছেনে বাৰু? জীয়াই থাকোঁতেই ইমান সহিব নোৱাৰা অত্যাচাৰ আৰু বলে নোৱাৰা এবোজ দুখ দি যদি আপোনজনেই মাজ সাগৰত অকলে এৰিব বিচাৰে, তেন্তে দুদিন পিছত নিজৰ গাৰ ছাঁটোৱে এৰি যাবলৈ বেছি সময় নকৰে। ভাবোঁ কেতিয়াবা বহুত কথা আছে, মনত বহুত আশা আছে এজন আপোন, পূৰ হ'ব আমাৰ সপোন। কিন্তু কি কৰিম, সপোনবোৰ যে বাস্তৱ নহয়। ভবামতেই সকলো কৰিব পৰা হ'লে আজি হয়তো সপোনবোৰ জীয়াই নাথাকিলে হয় আৰু বাস্তৱবোৰ বিলীন হ'ল হয় কোনোবা আবেলিৰ ক্ষণত। সপোন আছে বাবেই জীয়াই আছোঁ, নহ'লে মইনো হয় কোন? এনে এজনতো মই প্ৰভাৱশালী ব্যক্তি নহয় যে মোৰ মৃত্যুত চাৰিওফালে শোকৰ ছাঁ পৰিব বা কোনোবাই হিয়া ঢুকিয়াই কান্দিব। মোৰ মৃত্যুত মাথো মোৰ সপোনবোৰে কান্দিব, মোক বিচাৰি হাবাথুৰি খাব, কাৰণ সপোনবোৰেও মোৰ বাবেই জীয়াই আছিল আৰু সপোনবোৰৰ বাহিৰে মোৰ আন কোনো আপোন নাছিল। জীৱনটোত ঠেকা ঠুকলি খাই খাই বহুত আমনি পাইছোঁ, বহুত কষ্ট পাইছোঁ মই। ইমান কষ্ট সহি জীয়াই থকাৰ কাৰণ এতিয়া মাথো তুমি। তোমাৰ সেই সঁহাৰিত আজি মই আশা নামৰ ঘৰখনৰ এজন আলহী হৈ আছোঁ, নহ'লে হয়তো ইমান দিনে চিতাৰ আলহী জুই হৈ দপদপাই উজলি থাকিলোঁ হয়। তোমাক পোৱা আশা নকৰোঁ, কিন্তু তোমাক চাই চাই জীয়াই থকাৰ আশা কিমান সেইটো মাথো মইহে বুজি পাওঁ। কেতিয়াবা নিজৰ মনটোক সুধি চাবাচোন, আপোনজনক হেৰুৱাৰ ভয় কিমান থাকে। এৰি যাব মন থাকিলে ভাল পোৱাৰ হেঁপাহ থাকিব নালাগে। সপোন ভাঙি জীয়াই থকাৰ বেদনা কিমান সেইটো মাথো সেইজনে জানে, যিজন আজিও ভুক্তভোগী। বিশ্বাসত যদি ভাল পাব শিকিছা, তেন্তে মনৰ পৰা বেয়া ভাৱটো উলিয়াই চলিলেহে এটা সম্পৰ্ক জীয়াই থাকিব, নহ'লে সপোন ভাঙি ছাৰখাৰ হ'ব বেছি সময় নালাগে। জীৱনটোত পাবলগীয়া সকলোবোৰেই হেৰুৱালোঁ, হাজাৰ নিশা উজাগৰে উৎসৰ্গিত কৰিলোঁ। এতিয়া গৈ গৈ মাথো তোমাক পালোঁ, কিন্তু তোমাক পায়ো যেন মই সুখী নহয়, কিয়নো তোমাৰ কিছুমান অত্যাচাৰে মোক জীৱনটো জুৰুলা কৰি পেলাইছে। লাহে লাহে যেন হেৰাই গৈছে দুটি ওঠৰ ভাষা, সকলো মোৰ আশা। তোমাৰ আগত মোৰ ভালপোৱাৰ প্ৰকাশ কৰাৰ কোনো স্বাৰ্থ আছিল মাথো জীয়াই থকাৰ অকণমান হেঁপাহ। হয়তো তুমি ভাবিব পাৰা তেনেকৈ, কাৰণ মই স্বাৰ্থপৰৰ দৰে কাম কৰা ভুলবোৰো কৰোঁ। তুমি দুদিন পলমকে হ'লেও সঁহাৰি দিছিলা, মন পৰশা মিঠা হাঁহিৰেও কথা পাতিছিলা। বিশ্বাসৰ বান্ধোনত দুয়ো অনাগত দিনবোৰৰ বাবে কল্পনাৰ কাৰেংঘৰ সাজিছিলোঁ আৰু এজনে আনজনৰ আগত লৈছিলোঁ কেতিয়াও লগ নেৰাৰ প্ৰতিশ্ৰুতি। কিন্তু অলপমান বিশ্বাসৰ অভাৱত যেন মই এতিয়া ভাগৰি পৰিছোঁ। নিমাত আজি, মই আৰু হয়তো বোবা হৈ যাম জীৱনৰ কাৰণে। ভাবোঁ সলনি নহওঁ, আজিৰ দৰেই থাকিম সদায়, কিন্তু পৰিস্থিতি আৰু অসুবিধাৰ দুমোজাত পৰা আজি যেন সকলো হেৰুৱাই পেলাইছোঁ। কোনে বুজিব মোক যে মই আজি কেনেকৈ আছোঁ, কিহৰ বাবে আছোঁ?